একটা দিনো আছিল MLA মিনিষ্টাৰ বা সাংসদে যিবোৰ প্ৰাৰ্থীক লিখি দিছিল অফিচাৰবিলাকে সেইবোৰক চাকৰি দিবলৈ বাধ্য আছিল। পুলিচৰ চাকৰিটো পইচা নকৈ অসমত হোৱাই নাছিল, পইচা দিলেহে পুলিচৰ চাকৰি অসমত হৈছিল। ৱেলকাম বেক টু মাই চেনেল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেকুৱা এটা দিন আছিল অসমত চৰকাৰী চাকৰি পাবলৈ কিন্তু মানুহে বহুত কষ্ট কৰিব লাগিছিল, কাৰণ বহু যোগ্য প্ৰাৰ্থীয়ে চাকৰিৰ পৰা বঞ্চিত হৈছিল কেৱল আৰু কেৱল টকাৰ অভাৱত। অসমত এনেকুৱা এটা দিন আছিল টকা নিদিলে বা ঘোষ নিদিলে কিন্তু চাকৰি হোৱা নাছিল। যিকোনো চাকৰি হওক, সেয়া শিক্ষকেই হওক, অন্যান্য ডিপাৰ্টমেণ্টতে হওক, মেডিকেল ডিপাৰ্টমেণ্টতে হওক, মুঠতে পুলিচৰ চাকৰিতে হওক, পইচা নোহোৱাকৈ কিন্তু অসমত চাকৰি নাছিল। দুখীয়া মানুহক কিন্তু খুব কম সংখ্যকে চাকৰি পাবলৈ সক্ষম হৈছিল। এনেকুৱা অৱস্থা হৈছিল, বহু যোগ্য প্ৰাৰ্থীয়ে ভাবিছিল আমি টকাৰ আগত হাৰ মানি গ'লোঁ। যিসকলৰ টকা আছে বা যিসকলৰ মন্ত্ৰী, বিধায়ক, সাংসদ বা ডাঙৰ ডাঙৰ অফিচাৰৰ লগত লিংক আছে বা যিসকলৰ সেই ডাঙৰ ডাঙৰ মানুহৰ আত্মীয়, সেইসকল ব্যক্তিয়ে অসমত চাকৰি পাইছিল। যে নহওক, চৰকাৰখনক আমি সমৰ্থন কৰোঁ নকৰোঁ সেইটো বেলেগ কথা। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কিন্তু অসমত কমচে কম এই টকা দি যে চাকৰি ল'ব লাগে বা টকা নিদিলেও যোগ্য আৰু লিখা পঢ়া কৰিলে যে আপুনি চাকৰি পাইছে বা চাকৰি পাব পাৰে, সেইটো কিন্তু আমি দেখিবলৈ পাইছোঁ। শত্ৰুও কিন্তু স্বীকাৰ কৰিব লাগিব, বৰ্তমান যিবোৰ চাকৰি হৈ আছে যোগ্যবিলাকেই পাই আছে। দুই এটা খেলিমেলি থাকিব পাৰে, সেয়া বেলেগ কথা, কিন্তু বেছিভাগ চাকৰিয়ে টকা নোহোৱাকৈ একদম যোগ্য যিবোৰ আছে সেইবোৰহে পাবলৈ সক্ষম হৈ আছে। 10 বছৰ আগত যদি আমি পিছুৱাই যাওঁ বা 15 বছৰ 20 বছৰ আগত যদি পিছুৱাই যাওঁ, এনেকুৱা এটা সময় আছিল অসমত কুকুৰৰ ডিঙিটো এপইণ্টমেণ্ট লেটাৰ ওলমি আছিল। প্ৰফুল্ল মহন্তৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, আমি শুনিবলৈ পাইছোঁ, সৰু আছিলোঁ কিন্তু শুনিছিলোঁ কুকুৰৰ ডিঙিটো বোলে শিক্ষকৰ এপইণ্টমেণ্ট মানে কুকুৰে লৈ ফুৰিছিল। যিসকলে সেই নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থক আছিল, সেই ব্যক্তিসকলকহে চৰকাৰী চাকৰি প্ৰদান কৰা হৈছিল। তৰুণ গগৈৰ দিনত অসমত প্ৰথমে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে প্ৰথমে পইচা নোহোৱাকৈ টেটত চাকৰি তৰুণ গগৈ ডাঙৰীয়ে দিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই ধাৰা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰতিটো ডিপাৰ্টমেণ্টত, ক'বলৈ গ'লে একদম প্ৰতিটো ডিপাৰ্টমেণ্টত মন্ত্ৰী বিধায়কৰ কোনো হস্তক্ষেপ নাই, চাকৰি পাই আছে। এনেকুৱা এটা দিনো আছিল MLA মিনিষ্টাৰ বা সাংসদে যিবোৰ প্ৰাৰ্থীক লিখি দিছিল অফিচাৰবিলাকে সেইবোৰক চাকৰি দিবলৈ বাধ্য আছিল। পুলিচৰ চাকৰিটো পইচা নকৈ অসমত হোৱাই নাছিল, পইচা দিলেহে পুলিচৰ চাকৰি অসমত হৈছিল। কিন্তু অসমত বৰ্তমান যিবোৰ পুলিচৰ চাকৰি হৈ আছে, সেয়া কনষ্টেবলে হওক, 1 ষ্টাৰে হওক, 2 ষ্টাৰে হওক, OCA হওক, ICA হওক, সকলোৱে কিন্তু পইচা নকৈ বৰ্তমান দুখীয়া ঘৰৰ মানুহে চাকৰি পাই আছে। মুঠতে যিবোৰ যোগ্য তেওঁলোকে চাকৰি পাই আছে। আশা কৰি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অনাগত দিনতো এনেকৈ সকলো যোগ্য প্ৰাৰ্থীয়ে চাকৰি পাওক, যাতে অসমত কোনো এই চাকৰিৰ নামত কোনো দালাল সৃষ্টি নহয়, চাকৰিৰ নামত যাতে কোনো মানুহে টকা দিব লগা নহয়, সেয়েহে আমি কামনা কৰিম। মোৰ এই ভিডিঅ'টো চাই বহুতো মানুহে মোক বিজেপিৰ দালাল বুলি ক'ব পাৰে, কিন্তু মোৰ যিমানবোৰ ভিডিঅ' মই ছ'চিয়েল মিডিয়াত আপলোড কৰিছোঁ বেছিভাগে চৰকাৰৰ বিৰুদ্ধে আপলোড কৰিছোঁ, কাৰণ যিবোৰ শুদ্ধ কথা বা সঁচা কথা সেইবোৰহে মোৰ এই ভিডিঅ'টোত মই বক্তব্য ৰাখোঁ। কাৰণ সঁচা কথা কোৱাটো কেতিয়াও পাপ নহয়, সঁচা কথা ক'লে কাকো ভয় কৰিব নালাগে। গতিকে কোনোবাই দালাল কওক, কোনোবাই কিবা কওক, মোৰ কোনো আপত্তি নাই। কোনোবাই মোক ক'ব বিজেপিৰ দালাল, বিজেপিৰ বিৰুদ্ধে যেতিয়া ভিডিঅ' বনাম তেতিয়া মোক কংগ্ৰেছৰ দালাল ক'ব, ইউডিএফৰ দালাল ক'ব। কেতিয়াবা যদি মই
কংগ্ৰেছৰ বিৰুদ্ধে মই ভিডিঅ' কৰোঁ তেতিয়া কংগ্ৰেছবিলাকে মোক বিজেপিৰ এজেণ্ট ক'ব বা দালাল ক'ব। সেয়া নিজৰ নিজৰ ব্যক্তিগত কথা। সঁচা কথা ক'বলৈ কোনো কেতিয়াও ভয় কৰিব নালাগে। যিয়ে নহওক কিয় অসমত অনাগত দিনত আৰু এনেকৈ স্বচ্ছ আৰু নিকা প্ৰথাৰে যাতে চাকৰি হয় সেইটো আশা কৰিম। কিন্তু ইয়াৰ মাজতে দুই এজন অফিচাৰ আছে কিন্তু বহুতো সাম্প্ৰদায়িক। সেই সাম্প্ৰদায়িক অফিচাৰবিলাকক চৰকাৰে নাকি লগাৰো ব্যৱস্থা কৰিব লাগিব। কাৰণ বহুতো অফিচাৰে কিছুমান টাইটেল আৰু নাম দেখিও কিছুমান যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাটো আমি দেখা পাওঁ। ইতিমধ্যেও এইবাৰো এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যদিও মই এইটো ভিডিঅ'ত সেই কথাষাৰ নকওঁ। দুই এটা খেলিমেলি বৰ্তমানো আছে, নথকা নহয়। কিন্তু বেছিভাগ চাকৰি যে টকা নোহোৱাকৈ 99% হৈ আছে